মা তই বুঢ়ী নহবি। পৃথিৱীৰ শ্ৰেষ্ঠ সাহসী চিত্ৰকৰ সেইজন যিজনে আঁকিব পাৰে কেনভাছত নিজৰ মাকৰ সুতুৰা পৰা ছালখন। ইমান সাহস মোৰতো নাই। আৰে সাহস নাই বাবেইতো মাক মই সৰুৰে পৰা কৈছিলো যে মা তই যি কৰ কৰ, কেৱল বুঢ়ী নহবি। ছালখনত পৰিব নিদিবি বয়সৰ ৰেখাবোৰ, মোৰ সহ্য নহয়। নিদিবি পকিব এডাল চুলি, তাৰ বাবে যি প্ৰয়োজন কৰ। কোজা হবলৈ নিদিবি কঁকাল, কাৰণ তই চিৰদিন বৈ থাকিব লাগিব মোৰ ধমনীয়ে দি পোন হৈ। ভগৱানৰ ওপৰত মোৰ বিশ্বাস নাই, আচলতে তোক দেখি সি জ্বলে। তাক মনত পেলোৱাৰ প্ৰয়োজনেই নহয়। তই কাষত থিয় দিলে সেইবাবেই চাগে সি হীনমন্যতাত ভোগে আৰু সময়বোৰক গতি দি দিয়ে তলে তলে। কি নিখুঁত পৰিকল্পনাৰে জীৱনক সময়েৰে শেষ কৰে, নহলে তাৰ যে বজাৰেই নচলে। ঐ মা, মই নকওঁতেই দুখবোৰ আঁতৰাই মোৰ বাবে সুখবোৰ তই কেনেকৈ ক'ৰ পৰা আজৰি আন? আচলতে মই মোক যিমান জানো তাতকৈ মোক 9 মাহ তই বেছিকৈ জান। সেইটোৱে কাৰণ মই নিশ্চিত। সেইবাবেইতো চকু মুদিও তই মোক মাত্ৰ মোৰ উশাহেৰেই চিন। সৰ্বশেষত এটাই অনুৰোধ তোলৈ মা, ভৱিষ্যতে ক'ৰবালৈ যদি যাম বুলি ভাবিছ চিৰদিনলৈ, মোকো লগত লৈ যাবি। তই কৈ থাক নহয় মই বোলে নাকাম মা। ঠিক আছে, মানি লৈছো মই নাকাম মা। তোৰ অবিহনে সঁচাই মই একদম নাকাম মা। মই চলিব নোৱাৰিম এই জটিল দুনিয়াখনত। মোক তই নিবই লাগিব।